হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় তৃতীয় শ্ৰেণী ইংৰাজী পাঠ নং হৈছে ৮। পাঠৰ নাম হৈছে এ জাৰ্ণি টু ৰিমেম্বাৰ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চোৱা, এইবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছোঁ। ১ নম্বৰটোত কৈছে যে এনচাৰ দ্য ফ্লয়িং কুৱেশ্যন ইন কমপ্লিট চেণ্টেন্স। এই নম্বৰ কুৱেশ্যনটো হৈছে হাউ অল্ড ইজ পাৰিজাত। এনচাৰটো কৈছে পাৰিজাত ইজ 7 year old girl। বি নম্বৰ কুৱেশ্যনটো কৈছে যে ৱেৰ ইজ শ্বি গোয়িং। এনচাৰটো কৈছে পাৰিজাত ইজ গোয়িং টু কাজিৰঙা নেশ্যনেল পাৰ্ক। চি নম্বৰ কুৱেশ্যনটো কৈছে হু ব্লেছেড পাৰিজাত। এনচাৰটো কৈছে দ্য অল্ড মেন ব্লেছ পাৰিজাত। ডি নম্বৰ কুৱেশ্যনটো কৈছে যে হু টেলছ পাৰিজাত টু বি ৰেছপেক্টফুল টুৱাৰ্ড ইল্ডাৰ্ছ। এনচাৰটো কৈছে যে কুকিং, ডান্সিং, ৰিডিং, শ্লিপিং, ৰাইটিং। ২ নম্বৰ কুৱেশ্যনটো কৈছে যে মেটচ কলম এ উইথ কলম বি। এইটো কলম এটো দিয়া আছে আৰু এইটো কলম বিটো দিয়া আছে। চোৱা, এইটোৰ লগত এইটো মিলাই লিখিব লাগিব। চোৱা, এইবাৰ এনচাৰটো এনেকে লিখিবা, শ্বি ইজ গোয়িং টু কাজিৰঙা নেশ্যনেল পাৰ্ক। শ্বি ইজ লুকিং আউটচাইড। এইটো হৈছে যে থ্ৰুট দ্য উইণ্ড'। চিট ডাউন অৰ ইউ উইল hurt yourself. He always tells her to be respectful toward elders. This is the best journey of my life. এইটো কৈছে যে activity 1. Now look at the picture, give value and fill in the blank with suitable action word verb. এইটো হৈছে ক্লেপিং, ৰিডিং, প্লেয়িং, ডান্সিং, জাম্পিং, কুকিং, বেথিং, ৰাইটিং। এবাৰ কৈছে এক্টিভিটিজ 2 টু চাৰ্কেল দ্য একশ্যন ৱাৰ্ড ইন ইচ গ্ৰুপ অফ ৱাৰ্ড। যেইটো হ'ব সেইটো চাৰ্কেল দিবলৈ কৈছে। এক্সপ্লেইন, চি, she, dance, they। ১ নম্বৰটো দিয়া আছে cat, eat, born, dog। এইটো হৈছে eat। ২ নম্বৰটো হৈছে she, close, eyes, letter। এই ক্লজটো হৈছে সেইকাৰণে ব্ৰেকেট দিয়া হৈছে। ৩ নম্বৰটো কৈছে glass, join, pour, tear। pourটো ব্ৰেকেট। 4 নম্বৰটো হৈছে they, homework, your, finish। homework, finish। 5 নম্বৰটো কৈছে যে candy, toad, under, mac। 6 নম্বৰটো কৈছে যে mother, friend, happy, play। এবাৰ আমি আলোচনা কৰিম এক্টিভিটিজ 3 টু find out the action word from the following sentence and write them in your notebook। ১ নম্বৰত দি আছে হি ইজ প্লেয়িং ফুটবল। ২ নম্বৰত দি আছে মাই ফাদাৰ ইজ কুকিং ৰাইচ। ৩ নম্বৰটো কৈছে যে দ্য গাৰ্ল ইজ ছিংগিং। ৪ নম্বৰটো কৈছে দ্য ডগ ইজ বাৰ্কিং। ৫ নম্বৰটো চি ইজ ৰিডিং এ বাইচাইকেল। 6 নম্বৰটো কৈছে ৰাজু ইজ থ্ৰ দ্য বল। 7 নম্বৰটো কৈছে যে ৰিধিমা ইজ ড্ৰিংকিং ৱাটাৰ। 8 নম্বৰটো কৈছে আই এম লিচেনিং টু মাই ফেভাৰেট ছং। 9 নম্বৰটো কৈছে যে হি ইজ পোপিং লাইক এ ৰেবিট। 10 নম্বৰটো কৈছে যে প্ৰিয়ম ইজ লুকিং এট হিয়াৰ পেট। আমি আলোচনা কৰিম এক্টিভিটিজ 4 টু
Fill in the blank boxes with correct action word from the box given below. Number 1 to কৈছে যে fire burns. 2 number 2 কৈছে a fish swims. 3 number 2 কৈছে the wind blow. 4 number 2 কৈছে যে a knave cuts. Bird fly. A dog bang. A cat mint. Bells ring. River slow. Ice sea. তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহিছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।